মানুহৰ উৎপত্তিৰ ক্ষেত্ৰত বহুকেইটা প্ৰবাদ আছে। ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ মতে আদম আৰু হাৱা আছিল মানৱ জাতিৰ পিতৃ আৰু মাতৃ। বৈজ্ঞানিক দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অন্য এক প্ৰবাদ মতে আদিম অৱস্থাত আমাৰ পৃথিৱীত ডাইনেছৰৰ ৰাজত্ব আছে। আজিৰ পৰা প্ৰায় 6.5 কোটি বছৰ আগতে এটা ডাঙৰ এষ্ট্ৰইডে আমাৰ পৃথিৱীত খুন্দা মাৰিছিল। পৃথিৱীৰ প্ৰায় অৰ্ধাংশ অগ্নিদগ্ধ হৈ গৈছিল। চাৰিওফালে ধূলি আৰু ধোঁৱাৰ ডাঠ আৱৰণে ছানি ধৰিছিল। পৃথিৱীত বাস কৰা ডাঙৰ প্ৰজাতিৰ সকলো জীৱই অগ্নিত দাহ হৈ গৈছিল আৰু ডাইনেছৰৰ জীৱনকালৰ সমাপ্ত ঘটিছিল। ডাইনেছৰৰ বিলুপ্তিয়ে অন্য এক প্ৰজাতিৰ সৃষ্টিৰ বাৰ্তা লৈ আহিছিল, মেমেলছ অৰ্থাৎ স্তন্যপায়ী জীৱৰ সৃষ্টিত। মেমেলছ অৰ্থাৎ এই সৰু আকাৰৰ প্ৰজাতিটোৱে নিজকে মহাপ্ৰলয়ৰ পৰা বচাবৰ বাবে সক্ষম হৈছিল। ই মাটিৰ তলত নিজকে সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰি লৈছিল। যেতিয়া পৃথিৱী লাহে লাহে ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিলে, এই প্ৰজাতিটো মাটিৰ তলৰ পৰা ওলাই আহিল। জীয়াই থাকিবৰ বাবে ই যি পায় তাকেই খাবলৈ আৰম্ভ কৰিলে। পৃথিৱীৰ উপৰিভাগত পুনৰ আগৰ দৰে গছ-গছনিৰ উৎপত্তি হ'ল। পৃথিৱীত জীৱন ৰক্ষাৰ যুঁজত জয়ী হোৱা 5% প্ৰাণীৰ কিছুসংখ্যকৰ পৰা এডাপ্টিভ ৰেডিয়েশ্যনৰ বাবে নতুন নতুন প্ৰজাতিৰ জন্ম হ'ল। বান্দৰ প্ৰজাতিৰ জীৱৰ উৎপত্তি হ'ল আৰু ইয়াৰ ফৰামেন মেগনাম অৰ্থাৎ ইয়াৰ পিছফালৰ অংশত থকা এটা ছিদ্ৰ যিটোৱে মস্তিষ্কৰ সৈতে সম্বন্ধ স্থাপন কৰে। ই শৰীৰত কেন্দ্ৰৰ ফালে চিফ্ট হ'বলৈ আৰম্ভ কৰিলে, যাৰ ফলত এই বিকশিত প্ৰজাতিটো লাহে লাহে থিয় হ'ব পৰা হ'ল। পৃথিৱীৰ বাতাবৰণতো লগাতাৰ চেঞ্জ আহিবলৈ আৰম্ভ কৰিলে। ট্ৰেকটনিক প্লেটসমূহৰ ইফাল সিফাল হ'বলৈ আৰম্ভ কৰিলে আৰু বিভিন্ন মহাদেশ আৰু মহাদ্বীপৰ সৃষ্টি হ'ল। প্লেটসমূহৰ মাজত খুন্দাৰ ফলত বিভিন্ন পৰ্বতলানিৰ সৃষ্টি হ'ল। ইয়াৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিমালয়ৰ সৃষ্টি হ'ল। ই ইমানেই বেছি ওখ যে পৃথিৱীৰ অৰ্ধাংশ অনুকূল অৱস্থাৰ কাৰণ বুলি হিমালয়কেই ধৰা যায়। মাউণ্ট এভাৰেষ্টত বৰফৰ সৃষ্টি আৰু ইয়াৰ পাৱস্থাৰ সলনিয়ে বিভিন্ন নদ নদীৰ সৃষ্টি কৰিলে। পৃথিৱীখন সম্পূৰ্ণ এটা বেলেগ ৰূপত ধৰা দিলে। পৃথিৱীত বিভিন্ন প্ৰজাতিৰ জীৱৰ বিকশিত হ'বলৈ আৰম্ভ কৰিলে। কিছুমান যদি বৰফত থাকিবলৈ ল'লে, আন কিছুমান আকৌ শুকান মৰুভূমি। বহু হাজাৰ বছৰ পিছত পৃথিৱীৰ ট্ৰেকটনিক প্লেটসমূহত আকৌ এবাৰ লৰচৰ হ'বলৈ ধৰিলে। ইয়াৰ ফলতে আফ্ৰিকাত এক নতুন পৰ্বতমালা ইষ্ট আফ্ৰিকান ড্ৰিফ্ট ভেলীৰ সৃষ্টি হ'ল। এই পৰ্বতমালাৰ সৃষ্টিয়ে পূব আফ্ৰিকাৰ জলবায়ুত যথেষ্ট প্ৰভাৱ পেলালে। ইয়াৰ ফলত এক শুকান খৰাং অৱস্থাৰ সৃষ্টি হ'ল। আফ্ৰিকাৰ এই এৰিয়াটোতে বাস কৰিছিল দ্য গ্ৰেট এপছ। এয়াই হৈছে আমাৰ দূৰ সম্বন্ধীয় পূৰ্বপুৰুষ। আমাৰ এই পূৰ্বপুৰুষক কোৱা হয় পিয়েৰলা পেথিকাছ। গছৰ ওপৰত বাস কৰা আমাৰ পূৰ্বপুৰুষসকলে গছৰ ডালতেই নিজৰ সুবিধাৰ্থে থিয় হ'বৰ কাৰণে নিজকে বিকশিত কৰি লৈছিল। এই এপছবিলাকেই পিছত কিছুসংখ্যক চিম্পাঞ্জী আৰু গৰিলালৈ বিকশিত হ'ল আৰু কিছুসংখ্যক বিকশিত হ'ল মানুহলৈ। ইষ্ট আফ্ৰিকাত খৰাং অৱস্থাৰ বাবে গছৰ ওপৰত খাদ্য সংকট সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে। খাদ্যৰ সন্ধানত এপছে গছৰ পৰা মাটিলৈ নামি আহিল। মাটিত পদাৰ্পণ কৰা আমাৰ এই পূৰ্বপুৰুষসকলক কোৱা হয় আৰ্ডিপেথিকাছ ৰেমিডাছ। ইয়াৰ মস্তিষ্কৰ আকাৰ যথেষ্ট সৰু আৰু ই প্ৰায় 4 ফিট পৰ্যন্ত ওখ আছিল। মানৱ ইতিহাসত মানৱ বংশত থিয় হৈ খোজ কাঢ়িব পৰা এওঁলোক আছিল বিকশিত স্তন্যপায়ীৰ প্ৰথমটো প্ৰজাতি। সময়ৰ সোঁতৰ সৈতে বিকাশৰ গতিও বাঢ়িবলৈ ধৰিলে। দৈহিক বিকাশৰ লগত মস্তিষ্কৰ বিকাশো আৰম্ভ হ'ল। এয়া হ'ল হোমো হেবিলিছ, শিলক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব লোৱা প্ৰথমটো বিকশিত প্ৰজাতি। সময়ৰ লগত এওঁলোকে অন্য জীৱৰ চিকাৰ কৰিবলৈ আৰম্ভ কৰিলে। এওঁলোকক কোৱা হৈছিল হোমো এৰিক্টাছ। এওঁলোকে পোনপ্ৰথমবাৰৰ বাবে জুই ব্যৱহাৰ কৰিবলৈ শিকিছিল। জুইৰ ব্যৱহাৰেই আছিল আমাৰ পূৰ্বপুৰুষসকলৰ সকলোতকৈ ডাঙৰ সফলতা। খাদ্যবস্তু কোমল আৰু সোৱাদযুক্ত কৰিবৰ বাবে এওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। পোহৰ গৰম আদিৰ কাৰণে জুই ব্যৱহাৰৰ পৰাই এওঁলোকে পৰিয়াল মানে কি বুজিবলৈ আৰম্ভ কৰিলে। আজিৰ পৰা প্ৰায় 2 লাখ বছৰ আগতে আমাৰ মানুহে বৰ্তমানৰ অৱস্থা পাই গৈছিল। খাদ্যনলীত বিকাশৰ বাবে বিভিন্ন আৱাজ উলিওৱাত মানুহ সক্ষম হৈ গৈছিল। আমি কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ।
প্ৰথমবাৰৰ বাবে কোনো বাৰ্তা এজনৰ পৰা আন এজনলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিল। এয়া আছিল আমাৰ বিকাশৰ অন্তিমটো অৱস্থা। ইয়াৰ পিছতেই আমি জন্ম লৈছিলোঁ, আমি অৰ্থাৎ হোমো চেপিয়েন্স। 2 লাখ বছৰ আগতে আমি আমাৰ আফ্ৰিকান ঘৰখনক ডাঙৰ কৰিব পৰা হৈ গৈছিলোঁ। বিভিন্ন ঠাইত প্ৰব্ৰজনৰ বাবে জলবায়ু অনুসৰি মানুহৰ শৰীৰ আৰু স্বভাৱত পৰিৱৰ্তন আহিব ধৰিলে, আৰু প্ৰত্যেক ঠাইৰ মানুহৰে স্বৰূপ ভিন্ন ভিন্ন হ'ল। শীত আৰু গৰমৰ লগত যুঁজি জীয়াই থাকিবৰ বাবে মানুহে নিজকে বিভিন্ন ধৰণে বিকশিত কৰিবলৈ আৰম্ভ কৰিলে। সময়ৰ লগত আমাৰ সভ্যতা আৰু সংস্কৃতিৰো বিকাশ হ'ল। মস্তিষ্কৰ বিকাশৰ বাবে চিন্তাধাৰাত অমিলখিনিৰ বাবে সভ্যতা আৰু সংস্কৃতিও বিভিন্ন ৰূপত ভাগ হৈ গ'ল। এতিয়া এয়াই হৈছো আমি। এতিয়া আমি পূৰ্ণ বিকশিত। আমি জানো যে আমি কোন, আমি কি কৰিব পাৰো। কিন্তু এতিয়াও আমাৰ যাত্ৰা শেষ হোৱা নাই। আমি আৰু বিকশিত হ'ব লাগিব। আমি সৃষ্টি কৰিব লাগিব ভৱিষ্যতৰ সোণালী জ্যোতি। এয়াই আছিল আমাৰ কাহিনী, জীৱশ্ৰেষ্ঠৰ সৃষ্টিৰ কাহিনী। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ'ৰ আপডেটসমূহৰ বাবে।